এষ্ট্ৰল ট্ৰেভেল এক বিশেষ অভিজ্ঞতা। ইয়াৰ জৰিয়তে নিজৰ শৰীৰটোৰ পৰা বাহিৰলৈ ওলাই যাব পাৰে। কিনো এই আউট অফ বডি এক্সপিৰিয়েঞ্চ? আচৰিত নিচিনা লাগিছে নহয় জানো? সম্পূৰ্ণ সত্য। গুগলত এষ্ট্ৰল ট্ৰেভেল বুলি চাৰ্চ কৰিলেই তথ্যখিনি পাব। বহু লোকে ইয়াক মিছা বুলি ভাবে অৱশ্যে, কিন্তু এষ্ট্ৰল ট্ৰেভেলৰ অনুভৱ কেনেকৈ ল'ব পাৰি ভিডিঅ'টোত জানো আহকচোন। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ মন দি চাব, তেতিয়াহে বুজি পাব এই এষ্ট্ৰল ট্ৰেভেল নামৰ আচৰিত অভিজ্ঞতা বা অনুভৱৰ বিষয়ে। ধ্যান বা মেডিটেশ্যন বুলি ক'লে আমি সকলোৱে বুজি পাওঁ, বা কিছু কিছু লোকে এই মেডিটেশ্যন কৰেও। নিজৰ মনক নিয়ন্ত্ৰণ বা শান্ত কৰিব পৰা উপায় হৈছে ধ্যান। ধ্যান সকলোৱে কৰে বুলি এইকাৰণে কৈছোঁ, একান্ত মনে ঈশ্বৰক চিন্তা কৰাটো এটা ধ্যান। এই এষ্ট্ৰল ট্ৰেভেল ধ্যানৰ নিচিনাই, কিন্তু ইয়াৰ নামটোৰ লগতে অৰ্থটো লুকাই আছে। ট্ৰেভেল অৰ্থাৎ যাত্ৰা। এষ্ট্ৰল ট্ৰেভেল হ'ল এক যাত্ৰা। আমি যিটো ভৌতিক স্থানত আছোঁ তাৰ পৰা বেলেগলৈ যোৱাটোৱে হৈছে এষ্ট্ৰল ট্ৰেভেল। কিন্তু ইয়াত শৰীৰৰ দ্বাৰা নহয়, আত্মাৰ দ্বাৰা যোৱা হয়, বা আত্মা আমাৰ চেতনাৰ দ্বাৰা অনুভৱ লওঁ, এক যাত্ৰাৰ অনুভৱ লওঁ। ইয়াক মনৰ দ্বাৰা সম্পূৰ্ণ অনুভৱ কৰিব পাৰিব। ভিডিঅ'টো যদি শেষলৈকে মন দি চাই, আজি আপুনি এক আচৰিত কল্পনা কৰিব নোৱাৰা অভিজ্ঞতা নিজে ল'ব পাৰিব। এতিয়া আমি এষ্ট্ৰল ট্ৰেভেলৰ ভিতৰলৈ সোমাই যাওঁ। পাৰিলে কাণত হেডফোনডাল লগাই ল'ব। এই ভিডিঅ'টো এইবিলাক ভিডিঅ'ৰ নিচিনা নহয়। মন দি শেষলৈকে চালেহে এই বিশেষ অভিজ্ঞতাৰ কথা বুজি পাব। পাৰিলে ভিডিঅ'টো নিজন ঠাইত, হুলস্থুল নোহোৱা ঠাইত চাওক। এক আচৰিত ৰহস্যৰ অভিজ্ঞতা দিবলৈ ধৰিছোঁ, সেইকাৰণে এনেকৈ কৈছোঁ। শেষত নিজে গম পাব এই ব্ৰহ্মাণ্ডৰ আমি যিবিলাক দেখি আছোঁ এইবিলাকে সম্পূৰ্ণ সত্য নহয়। ইয়াৰ বাহিৰেও বেলেগ এখন জগত আছে। মই প্ৰথমেই কৈছোঁ, এয়া কাহিনী নহয়, সম্পূৰ্ণ সত্য। গুগলত চাৰ্চ কৰিলে গম পাব। মন দিব। এতিয়া আহোঁ মুখ্য কথালৈ। আমাৰ শৰীৰৰ লগত আমাৰ আত্মা বা চেতনা সংলগ্ন হৈ আছে। যদি আমাৰ শৰীৰৰ পৰা বাহিৰলৈ গৈ এই আত্মাৰ সৈতে অনুভৱ লওঁ, তেতিয়া আউট অফ বডি এক্সপিৰিয়েঞ্চ হৈ যায়। উদাহৰণস্বৰূপে কেতিয়াবা আমি গভীৰ টোপনিত সপোন দেখোঁ, তেতিয়া য'ত ত'ত গুচি যাওঁ সপোনত, কল্পনা কৰিব নোৱাৰা কিছুমান কাৰ্য কৰোঁ। কেতিয়াবা এই সপোন একেবাৰে দিঠক নিচিনা লাগে, সঁচা নিচিনা লাগে, কিন্তু আমাৰ শৰীৰটো বিচনাতে থাকে। কিন্তু কিয় দেখোনো সপোন? এষ্ট্ৰল ট্ৰেভেলৰ অনুভৱটো ঠিক তেনেকুৱাই। শৰীৰ বিচনাতে থাকিব, বা আত্মা বা চেতনা অন্য এখন জগতলৈ বা যিকোনো ঠাইলৈ যাব, অসীমিত কাম কৰিব। আমাৰ শৰীৰটোৱে সীমিত সংখ্যকহে দেখিব বা অনুভৱ কৰিব পাৰে। আমাৰ এই ভৌতিক শৰীৰটোৱে পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তেহে সকলো দেখোঁ বা অনুভৱ কৰোঁ। সেই কথা আমি জানোৱেই। যেনে আমি নাকেৰে গোন্ধ লৈছোঁ, জিভাৰে সোৱাদ লওঁ, হাতেৰে স্পৰ্শ কৰোঁ ইত্যাদি। শৰীৰটোৱে এইকেইটাৰ বাহিৰে বেলেগ অনুভৱ ল'ব নোৱাৰে। কিন্তু আমাৰ আত্মাৰ ক্ষেত্ৰত কোনো সীমা নাই, যি ইচ্ছা তাকে অনুভৱ ল'ব পাৰে। এই এষ্ট্ৰল ট্ৰেভেলৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে বেলেগ এখন জগতলৈ যাব পাৰিব। লাখ লাখ লোকে এই অভিজ্ঞতাৰ কথা শ্বেয়াৰো কৰিছে গুগলত। আমি শৰীৰৰ আত্মাই শৰীৰটো এৰি বেলেগ ঠাইলৈ গৈ বেলেগ এক আচৰিত ধৰণৰ অনুভৱ ল'ব পাৰে, যিবোৰ আমি আগে দেখা নাই বা আগে সেইবিলাকৰ বিষয়ে একো জ্ঞাত নহয়। তেনেকুৱা অনুভৱো আত্মাই ল'ব পাৰে, যিবোৰ আমি কল্পনাকে কৰিব নোৱাৰোঁ। ইয়াৰ ওপৰত অৱশ্যে গৱেষণা চলি আছে। কোৱাণ্টাম ফিজিক্সেও এই এষ্ট্ৰল ট্ৰেভেলৰ ওপৰত বৰ্ণনা কৰিছে। অৱশ্যে ৰিচাৰ্চ চলি আছে। কিন্তু কিছু লোকে এই অভিজ্ঞতা ল'ব নোৱাৰি মিছা বুলি ভাবে। কিন্তু নহয়, এবাৰ ভাবকচোন, আমি ভগৱান নাই দেখা, কিন্তু তথাপি আমাৰ পৰমাত্মাই ভগৱানৰ উপস্থিতি অনুভৱ কৰে বা বিশ্বাস কৰে, আৰু আমি ফলো পাওঁ। নিজৰ কৰ্মৰ দ্বাৰা আমি ফলো পাওঁ। মুঠতে আমি সীমিতহে দেখোঁ, বা ইয়াত নেদেখা আৰু বহুত কিবা কিবি আছে। এই ট্ৰেভেলৰ জৰিয়তে অনন্ত ব্ৰহ্মাণ্ডলৈ যাব পাৰি। অৰ্থাৎ এইটো কৰিলেহে বুজিব, বৰ্ণনা কৰি ইয়াক বুজাব নোৱাৰি। এতিয়া জানো আহক, এই এষ্ট্ৰল ট্ৰেভেল অভিজ্ঞতা কেনেকৈ ল'ব পাৰি। এই এক্সপিৰিয়েঞ্চ ল'বলৈ বিভিন্ন প্ৰক্ৰিয়া আছে। তাৰ এটা সহজ প্ৰক্ৰিয়া মই থুলমূলকৈ বৰ্ণনা কৰিছোঁ। ৰিলেক্স হৈ প্ৰথমে ওপৰমুখকৈ শুব লাগে, বিচনাত শুব লাগে ভালদৰে। গোটেই শৰীৰটো ঢিলা কৰি এৰি দিব লাগে, ধ্যান কৰাৰ নিচিনা। ধ্যান কেনেকৈ কৰে ঠিক তেনেকুৱা নিচিনা একেই। উশাহ নিশাহত মনোযোগ দিব লাগে। মনৰ বিচাৰবোৰ সকলো বন্ধ কৰি দিব লাগে। এতিয়া শৰীৰটো শুব দিব লাগে। আমাৰ যিটো শৰীৰ সেইটো শুব দিব লাগে, নিজে কিন্তু শুব নালাগে। মনটো বা আমি নিজে এক্টিভ হৈ থাকিব লাগে। আচৰিত লাগিছে চাগে ন? অভ্যাস কৰিলে পাৰি যাব। কিন্তু মগজৰ সকলো চিন্তা বন্ধ কৰি শৰীৰটো শুব দি মগজটো এক্টিভ কৰি ৰাখিব লাগে। এই প্ৰক্ৰিয়া 10ৰ পৰা প্ৰায় 20 মিনিটৰ ভিতৰত হৈ যায়। ই মাথো এক অনুভৱে, ইয়াক নিজে কৰিলেহে অনুভৱ ল'ব পাৰিব। এষ্ট্ৰল ট্ৰেভেলৰ আৰম্ভণি হৈছে বুলি কেনেকৈ গম পাব? এষ্ট্ৰল ট্ৰেভেল যেতিয়া আৰম্ভণি হয়, শৰীৰটোৰ ভাইব্ৰেশ্যন হ'ব, অৰ্থাৎ জিকাৰ মৰা নিচিনা মাৰিব। আৰু কেতিয়াবা কিছু লোকে নিজৰ শৰীৰটোক নিজে দেখা পায়। বিশ্বাস কৰিবলৈ টান লাগে, কিন্তু চেষ্টা কৰিলে পাৰি। অৱশ্যে সকলোৰে নিজৰ প্ৰক্ৰিয়াবোৰ বেলেগ বেলেগ হয়। এষ্ট্ৰল ট্ৰেভেল কৰাৰ প্ৰক্ৰিয়া বহুতো আছে।
আৰু তাৰ ওপৰত মই ডিটেইলছ ভিডিঅ' এটা বনাই দিম বাৰু মই কেইখনমান বিশেষ গ্ৰন্থৰ পৰা তথ্যবোৰ আহৰণ কৰি ইয়াৰ বিভিন্ন প্ৰক্ৰিয়াবোৰ কেনেকৈনো এষ্ট্ৰল ট্ৰেভেল কৰে তাৰ ওপৰত মই বৰ্ণনা কৰি ভিডিঅ' এটা বনাই দিম অৱশ্যে এইটো ভিডিঅ' যথেষ্ট দীঘল হ'ল সেইকাৰণে আৰু দীঘল নকৰোঁ আৰু কিন্তু এই এষ্ট্ৰল ট্ৰেভেল অভিজ্ঞতাটো ল'ব পাৰি কিন্তু আৰু এই অভিজ্ঞতা নিজেহে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি ধ্যানৰ জৰিয়তে একান্ত মানে চিন্তা কৰি এই অভিজ্ঞতাৰ ফালে যাব পাৰি কিন্তু ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে অনুগ্ৰহ কৰি লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভৱিষ্যত এনেধৰণৰ অতি আচৰিত ৰহস্যৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ